নমস্কাৰ বন্ধুবৰ্গ, মই ননিমাই আপোনালোকক মোৰ চেনেলটোলৈ জনাইছোঁ। আশা কৰোঁ সকলোৱে কুশলে আছে। বহুদিন বিৰতিৰ পিছত আজি মই আপোনালোকলৈ লৈ আহিছোঁ আমাৰ এটি জনজাতীয় খাদ্য, শামুকৰ দুবিধ আঞ্জা। আপোনালোকৰ বহুতে হয়তো নাখাব পাৰে, কিন্তু আমাৰ জনজাতীয় লোকসকলৰ এই খাদ্যবিধ খুবেই বেছি প্ৰিয়। মই প্ৰথমে আপোনালোকক ইয়াৰ উপকাৰিতা সম্পৰ্কে জনাম। তাৰ পিছত ইয়াৰ ৰন্ধন প্ৰণালীসমূহ দেখুৱাম। শামুকৰ মাংস আপোনাৰ বাবে খুবেই উপকাৰী। ইয়াত বহুতো পৰিমাণে প্ৰ'টিন, কেলছিয়াম, আইৰণ থাকে। ইয়াৰ মাংস শিশু আৰু গৰ্ভৱতী মহিলাসকলৰ বাবেও উপকাৰী। শামুকত গুৰুত্বপূৰ্ণ ভিটামিন, খনিজ পদাৰ্থ, ওমেগা 3, ওমেগা 6 ইত্যাদি আছে। ই হৃদৰোগ কমায়, চকু ভালে ৰাখে, মানসিক দুশ্চিন্তা কমায়, লগতে শিশুৰ মস্তিষ্কৰ উৎকৰ্ষ সাধনত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰে। উন্নত দেশসমূহত ইয়াৰ চাহিদা বহু বেছি, কিন্তু আমাৰ অসমত জনজাতীয় লোকসকলেহে এই খাদ্যবিধ গ্ৰহণ কৰে। এতিয়া আহক আপোনালোকক এই শামুকৰ ৰন্ধন প্ৰণালী সম্পৰ্কে জনাম। 2 ৰাতি শামুকবোৰ পানীত তিয়াই ৰাখি এনেদৰে চালনী এখনত হাতেৰে ঘঁহি ঘঁহি ইয়াৰ যিটো আৱৰণ আছে সেই আৱৰণত লাগি থকা লেতেৰাসমূহ আঁতৰ কৰা হয় আৰু পানীত ভালকৈ ধুই লোৱা হয়। ভালদৰে ধুই লোৱা হোৱাৰ পিছত শামুকৰ মুখৰ ফালে এখনি ঢাকনি থাকে। সেই ঢাকনিখন এৰুৱাই এনেদৰে চুৰি বা কাঁচিৰে আপোনালোকে সেইটো আঁতৰাই ল'ব পাৰে। সন্মুখৰ ঢাকনিখন আঁতৰোৱাৰ পিছত আমি ইয়াৰ পিছফালৰখিনি কটাৰী এখনৰ সহায়ত পিছফালত এটা নিৰ্দিষ্ট জোখত এনেদৰে কাটি ল'ম। গোটেইখিনি কাটি হোৱাৰ পিছত এইখিনি পুনৰ আমি পানীত ঢালি কাটোতে যে কিছুমান সৰু সৰু খোলা টুকুৰা ৰৈ গৈছিলে সেয়া যাতে ওলাই যায় সেইকাৰণে পুনৰবাৰ পানীত এনেদৰে ভালদৰে ধুই উলিয়াই লওঁ। শামুকখিনি কাটি মেলি ধুই হোৱাৰ পিছত এতিয়া আহক আমি শামুকৰ আঞ্জা দুবিধ বনাওঁ। শামুকৰ আঞ্জা যিহেতু মই দুবিধ বনাম সেইবাবে শামুকখিনি মই দুভাগত ভগাই লৈছোঁ। এইখিনি মই মাটিৰ দাইলৰ সৈতে বনাম আৰু মই মাটিৰ দাইল আগতেই অকণমান সিজাই ৰাখি থৈছোঁ। আৰু এয়া মই কটা পিঁয়াজ এটা লৈছোঁ, আদা নহৰু পেষ্ট অকণমান লৈছোঁ, এয়া জালুক আৰু জাব্ৰাঙৰ পেষ্ট লৈছোঁ, তাৰপিছত কেঁচা জলকীয়া 3টা লৈছোঁ আৰু এয়া মান ধনিয়াৰ পাত ইয়াত ব্যৱহাৰ কৰিম। লগতে মই ইয়াত কলখাৰ 2ৰ পৰা 3 টেবুল চামুচ ব্যৱহাৰ কৰিম। এতিয়া কেৰাহীত তেল 3ৰ পৰা 4 টেবুল চামুচ মই ইয়াত ঢালি দিছোঁ আৰু যেতিয়া এই তেলখিনি গৰম হ'ব তেতিয়া মই ইয়াত কাটি লোৱা পিঁয়াজ আৰু জলকীয়াখিনি ভাজি ল'ম। সেইখিনি ভজা হ'লে মই তাত অকণমান হালধি গুড়ি মিক্স কৰি তাৰ ওপৰত শামুকখিনি ঢালি ধুনীয়াকৈ ভাজি ল'ম।
শামুকখিনি এনেদৰে লৰাই আমি ইয়াত আদা নহৰু পেষ্ট আৰু যিখিনি আমি পিচি লোৱা জালুক আৰু জাব্ৰাঙৰ পেষ্ট আছিলে সেইখিনি ইয়াত মিহলাই ধুনীয়াকৈ গোটেইখিনি মিহলি কৰি ঢাকনিৰে ঢাকি 10 মিনিটমানৰ কাৰণে ৰাখি দিম। আৰু এয়া মই অকণমান জিৰাৰ পাউডাৰ ইয়াত ব্যৱহাৰ কৰিছোঁ। শামুকৰ পৰা নিজে নিজে পানী ওলাব আৰু সেই পানীখিনি শুকোৱাৰ পিছত আমি ইয়াত মাটিৰ যিখিনি আমি আগতে বইল কৰি থৈছিলোঁ সেই বইল কৰি থোৱা মাটিৰ দাইলখিনি ইয়াত ঢালি দিছোঁ আৰু এইখিনি ভালদৰে লৰাই ঢাকনিৰে ঢাকি ৰাখিম। দুই মিনিটমান সময়ৰ পিছত মই ইয়াতে গৰম পানী ঢালি দিছোঁ। লগতে ইয়াতে মই অকণমান তেতিয়াই ৰাখি থোৱা 3 টেবুল চামুচ কলখাৰ ইয়াতে ঢালি দিম আৰু ইয়াতে সোৱাদ অনুসৰি নিমখো ব্যৱহাৰ কৰিম। কিছু সময় ঢাকনিৰে ঢাকি ৰখাৰ পিছত আমাৰ আঞ্জাখন প্ৰায় হৈ গৈছে। এতিয়া ইয়াতে কাটি থোৱা মান ধনিয়াৰ পাতখিনিও দি দিম আৰু অকণমান সময় লৰাই এই আঞ্জাখন নমাই ৰাখিম। ইয়াৰ পিছত ৰঙালাও আৰু শামুকৰ আঞ্জাৰ ৰেচিপিটো আপোনালোকক দেখুৱাম। এয়া আমাৰ শামুক আৰু মাটিৰ দাইলৰ আঞ্জাখন প্ৰস্তুত হৈ গ'ল। খাবলৈ খুবেই টেষ্টি। এতিয়া আহক এয়া জিৰা পাউডাৰ, এয়া আদা নহৰু পেষ্ট, জলকীয়া, পিঁয়াজ আৰু এয়া হৈছে আদাৰ পাত। মই ইয়াতে মান ধনিয়াৰ পাত ব্যৱহাৰ নকৰোঁ, ইয়াত মই আদাৰ পাতহে ব্যৱহাৰ কৰিম। আৰু এয়া মই কাটি লোৱা ৰঙালাও দুপিচ। কেৰাহীত তেল সেই একেই পৰিমাণৰ 2 পৰা 3 টেবুল চামুচ ব্যৱহাৰ কৰিব। তেলখিনি গৰম হ'লে ইয়াত কাটি লোৱা পিঁয়াজ আৰু জলকীয়াখিনি ভাজি ল'ব অকণ ৰঙচুৱাকৈ। এইখিনি ভাজি হ'লে তেতিয়া ৰাখি থোৱা শামুকখিনিও ইয়াতে দি ধুনীয়াকৈ ভাজি ল'ব। এতিয়া ইয়াতে জিৰা পাউডাৰখিনি ইয়াত মিহলাই দিম আৰু আদা নহৰুৰ পেষ্টখিনিও ইয়াতে ঢালি ধুনীয়াকৈ মিহলাই দিম আৰু ঢাকনিৰে অকণ সময়ৰ বাবে ঢাকি ৰাখিম। অকণমান ভজাৰ পিছত ইয়াৰ পানী ওলাই শুকাই যোৱাৰ পিছত এয়া মই কাটি লোৱা ৰঙালাও কেইটুকুৰা ইয়াত ঢালি দিম আৰু গোটেইখিনি ধুনীয়াকৈ মিহলাই দিম। দিয়াৰ পিছত এতিয়া ইয়াত সোৱাদ অনুসৰি নিমখ আপোনালোকে দি দিব আৰু ভালদৰে মিহলাই পুনৰবাৰ ঢাকনিৰে ঢাকি ৰাখিব। ৰঙালাওখিনি ভাজি হোৱাৰ পিছত ইয়াত গৰম পানী নিৰ্দিষ্ট পৰিমাণৰ ঢালি দিব আৰু ঢাকোন মাৰি ধুনীয়াকৈ উতলালৈ অপেক্ষা কৰিব। যেতিয়া ই উতলিব তেতিয়া ইয়াত আমি কাটি থোৱা আদাৰ পাতখিনি ব্যৱহাৰ কৰিম আৰু পুনৰ ঢাকনিৰে ঢাকি 2 মিনিট সময়ৰ বাবে থৈ দিম আৰু তাৰপিছত আমাৰ শামুক আৰু ৰঙালাওৰ আঞ্জাখনো প্ৰস্তুত হৈ যাব। এয়া আমাৰ প্ৰস্তুত হৈ গ'ল ৰঙালাও আৰু শামুকৰ আঞ্জা। এই দুবিধ আঞ্জা খাবলৈ সঁচাকৈ বহুত টেষ্টি, কিন্তু খাবওতো জানিব লাগিব।
এই শামুকটো চুমুক মাৰিহে ইয়াৰ ভিতৰৰ মাংসখিনি উলিয়াই খোৱা হয়। শামুকৰ খোলাটো খোৱা নহয়। যদি বিচাৰে আপোনালোকে তেতিয়াহ'লে শামুকৰ পৰা মাংসখিনি উলিয়াই পিঁয়াজ আৰু জলকীয়াৰ সৈতেও শুকান ভাজি বনাই খাব পাৰে। সেই ৰেচিপিটো কেতিয়াবা যদি সময় সুবিধা মিলে তেতিয়াহ'লে আপোনালোকক দিম। লগতে ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক এটা নিশ্চয় কৰিব। লগতে আপোনালোকে খায় নে নাখায়, খাই কেনেকুৱা পায় সেয়াও কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। নমস্কাৰ।